অসমীয়া সাধু কথালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটি সাধু ক'বলৈ ওলাইছোঁ। সেই সাধুটোৰ নাম হৈছে বুদ্ধি আৰু খিয়াল। সাধুটো এনেধৰণৰ। এদিন এটা শিয়ালে ভোকত কিবা খাবলৈ বিচাৰি এখন গাঁৱত মানুহৰ বাৰীয়ে ঘৰে লুংলুঙাই ফুৰিছিল। এনেতে সি এঘৰৰ ভঁৰালৰ চাঙত তলি ফুটা ভঙা দোণ তাত লখিমীলৈ দিয়া পিঠা কিছুমান পালেগৈ। সি টেমাক টেমাককৈ অকটিয়াই পকটিয়াই পিঠাবোৰ খাই শেষ কৰি ভঙা দোণটোৰ ফটা তলিখন ঢাকি দিয়া কলপাতখন মূৰ জোকাৰি চেলেকিবলৈ ধৰিলে। সি মূৰ পুতি চেলেকোতে কলপাতখন ফাটি ভঙা দোণটো তাৰ মূৰেদি সোমাই ডিঙিত গলমনি হৈ পৰিল। কোনো প্ৰকাৰে শিয়ালটোৱে দোণটো ডিঙিৰ পৰা গুচাব নোৱাৰিলে। শেষত এনে হ'ল যে সি হাঁহ ছাগলী এটাও ধৰিব নোৱাৰা হ'ল। কাৰণ ডিঙিৰ ভঙা দোণটোৰে লটং পটংকৈ সি হাবিৰ পৰা বাহিৰলৈ ওলালে মানুহে হৈ দিবলৈ ধৰে আৰু নিলগতে তাক দেখিলেই সকলোৱে ধৰ গলমনিকাক বুলি শিশুপাল খেদা দিয়ে। শিয়ালটোৱে হাবিয়ে অনাই বনাই ফুৰোতে এঠাইত এহাল বাঘ পোৱালি লগ পাই দেখিলে যে সিহঁতৰ আগত কিছুমান মঙহ আছে। ততালিকে শিয়ালটোৱে সেই মঙহকে খাবলৈ বুদ্ধি সাজি নিলঙৰ পৰা খৰপোচ কৰি দোণটো জোকাৰি মাত লগাল। হে তহঁতৰ মাৰ বাপেৰ কলৈ গ'ল? মই অহাৰ গম পায়ে পলাইছে হ'বলা। সিহঁত ক'ত আছে ক? শিয়ালটোৰ গেৰেহা গেৰেহ কথা শুনি বাঘ পোৱালি দুটাই ভয়ত কোচমোচ খাই কোমল মাতেৰে উত্তৰ দিল, আমাৰ আই বোপাই দুয়ো চিকাৰলৈ গৈছে। শিয়ালে ক'লে, বাৰু গৈছে আহি পালেই মই আহিছিলোঁ বুলি কবি হক। চাচোন তহঁতৰ বাপেৰে তাহানি এইটো দোণেৰে মোৰ এদোণ ধন ধাৰে আনিলে। আজিলৈকে সি মোক সেই ধন উভতাই দিয়া নাই। মই আজি সৰহপৰ ৰ'ব নোৱাৰো। সি আহিলে তহঁতে তাক এই কথা কবি, মোৰ ভোক লাগিছে। কিবা আছে যদি চাচোন খাই যাওঁ। শিয়ালে এই বুলি পোৱালিৰ মাক বাপেকে থৈ যোৱা মঙহখিনি খাই নিজৰ পেট পুৰাই গুচি গ'ল। নিতৌ বাঘ আৰু বাঘনী চিকাৰলৈ গ'লে শিয়ালে আহি পোৱালিকেইটা ভাবুকি দি টিপতে সিহঁতৰ ভাগৰ মঙহখিনি খাই গুচি যায়। এইদৰে ভালেমান দিন যোৱাৰ পিছত পোৱালিকেইটা শুকাই গৈ চেৰেলা হোৱা দেখি বাঘিনীয়ে কথাটো টং কৰি চালে। ইহঁত কিয় এনেকুৱা হৈছে? আমি ইহঁতলৈ থৈ যোৱা মঙহ আমি ওলাই গ'লে কোনোবাই ইহঁতক ফাঁকি দি খায় নেকি? বাঘিনীয়ে এইদৰে ভাবি গিৰিয়েকক ক'লে, শুনিছানে বোলো, আজি তুমি পহু মাৰিবলৈ যাব নালাগে, ময়ো অকলে যাওঁ। আমি নথকাত ইয়ালৈ কোনোবা আহে নে নাহে চাবলগীয়া হৈছে। আজি তুমি লুকাই চাই থাকা। এই বুলি সেইদিনা বাঘক থৈ বাঘিনী অকলে চিকাৰ কৰিবলৈ গ'ল। আনদিনাৰ দৰে সেইদিনাও বাঘ পোৱালিৰ আগত ভঙা দোণ জোকাৰি ফাং ফাং ফুং ফুং মঙহ খাবলৈ বাৰ কৰোঁতেই নিলগত লুকাই থকা বাঘে শিয়ালৰ কাণ্ড দেখি সকলো বুজিব পাৰি হাউচি মাৰি শিয়ালক খেদা মাৰি নিলে। টেঙৰ শিয়ালে কেতিয়াবা এনেকৈ সি ধৰা পৰিলে কি কৰিব সেই বুদ্ধি আগৰে পৰা আলোচি ঠিক কৰি থৈছিল। সেই দেখি সি আগে লৰি গৈ দুফেৰেঙেনীয়া গছ এজোপাৰ কেৰেপৰ মাজেদি সৰকি লৰ মাৰিলে। বাঘে কোবেৰে সেই কেৰেপৰ মাজেদি সৰকি যাব খোজোতে কেৰেপাত চেপা খাই থাকিল। বাঘে কেৰেপৰ পৰা ওলাবলৈ যিমানকৈ ছাটি ফুটি ধৰ কৰিবলৈ ধৰিলে সিমান টানকৈ তাত সি খাজ খাই চেপা খালে। বাঘৰ চিঞৰত হাবি তল ওপৰ লাগি পৰিল।
মহ, গৰু, পহু আদি জন্তুবোৰ চাৰিওফালে ফিৰিঙতি ভঙা দি ভাঙিলে। বাঘৰ চিঞৰ শুনি বাঘিনীয়েও লৰি আহি সেইখিনি পালেহি। শিয়াল অলপ দূৰতে থিয় হৈ আছিল। সি বাঘিনীক দেখি ক'বলৈ ধৰিলে, চাচোন তোৰ গিৰিয়েৰক কেনে হালত দিলোঁ। লোকৰ ধন খাবলৈ আনি খুজিবৰ মন নগৈছিল, এতিয়া কেনে পালি? তোকো মাৰিম বাপেকে। তই ভালে ভালে দিয় বা যদি মোৰ ধন দে, ধন নাই যদি মোৰ তলতীয়া হৈ থাক। হাক বচন মানি ফুৰ, নহ'লে তোৰো ৰক্ষা নাই। নিশ্চয় জানিবি তোৰ পোৱালীকেইটাকো আজৰি কৰিহে এৰিম। এনেতে বাঘটো ধৰফৰাই মৰিলেই। বাঘিনীয়ে একো উপায় নাপাই শিয়ালৰ অধীন হ'ল। সেইদিনাৰ পৰা শিয়ালে মুকলিমূৰীয়াকৈ নিৰ্ভয়ে পৰৰ মূৰত খাবলৈ ধৰিলে। সি বাঘিনীক চিকাৰলৈ পঠিয়ায় আৰু ঠেঙৰ ওপৰত ঠেং তুলি ডকচি খায়। ইয়াৰ কিছুমান দিনৰ পিছত বাঘিনী চোং সলাবৰ হ'ল। বাঘিনীয়ে পোৱালি দুটাক লগত লৈ নৈ এখন পাৰ হৈ আন এখন হাবিলৈ যাবলৈ কাৰবাৰ কৰিছে। শিয়ালে ওলাল। বাঘিনী আৰু পোৱালি দুটা নৈ ধাতুৰি পাৰ হৈছে। শিয়ালেও নিজৰ মান ৰাখিবৰ নিমিত্তে মৰো জীও সো অধিকৈ পানীত পৰিল। নৈৰ সোঁতত পৰি শিয়ালে থৰযুগুটি এৰি টলং ভটং কৰি ককবকাই উটি যোৱা দেখি বাঘিনীয়ে তাক থাপ মাৰি ধৰি লৈ গ'ল। শিয়ালে বামলৈ উঠিয়ে বাঘিনীক ভেকাহি মাৰি ক'লে, তই মোক কেলৈ তুলি আনিলি ঐ? তোক কোনে মোক তুলিবলৈ মাতিছিল? তহঁত তিৰোতাবোৰৰ যদি অকণো বুদ্ধি আছে, বোলো মোক জল কোঁৱৰে ইয়াৰে 4 ধন দিব লাগে। সি মোক দেখিয়ে সদায় পলায়। আজি সি বুঢ়াৰ হাতত চেঙেলি পৰিছিল। তাক দেখা পায়েই ভালকৈ ধৰিছিলোঁ বোলো আজি মোৰ ধনবোৰ তাৰ পৰা নুলিয়াই নেৰো। সেই দেখি তাৰে সৈতে মোৰ জোতাপুতি লাগিছিল। তই সকলোবোৰ ভ্ৰষ্ট কৰিলে। হয়, তইনো কিয় আগভেটা কৰিছিলি কচোন? এইদৰে চল বুদ্ধি কৰি শিয়ালে নিজৰ মান ৰাখি আকৌ বাঘিনীৰ লগতে ঠাই ল'লে। বাঘ পোৱালি দুটা লাহে লাহে জনা বুজা হৈ উঠিল। চিকাৰলৈ যাবলৈ সিহঁতে মাক আৰু শিয়ালেৰে সৈতে পাল পাতি ল'লে। শিয়ালৰ পালৰ দিনা শিয়ালে সিহঁতক নানা চলাহী কথা কৈ গা সাৰে। এদিন শিয়ালে এৰাব নোৱাৰি বাঘিনীৰে সৈতে পহু ধৰিবলৈ ওলাল। শিয়ালে বাঘিনীক ক'লে, মই পহুৰ পতিৰ মুখতে থাকোঁ, তই সেইফাললৈ গৈ পহু খেদি দেগৈ। পহু মোৰ ওচৰলৈ আহিলে আৰু ক'ত হাৰিব? শিয়ালৰ কথা মতে বাঘিনীয়ে পহু খেদি দিলে, কিন্তু শিয়াল পতিৰ মুখত ধোবাং-জুৰি পৰি থাকোঁতেই পহুৱে শিয়ালৰ পেটৰ ওপৰেদি লৰ মাৰিলে। গছকত শিয়ালৰ পেটৰ ছাল ছিঙি গ'ল। পহু পলোৱাৰ পিছত বাঘিনী শিয়ালৰ ওচৰলৈ আহিলত শিয়ালে তাইক গেঠাই গেঠাই ক'লে, শুনিছনে? হয় শুনিছ। পহুটো এইফালে আহিলত মোৰ এনে হাঁহি উঠিল যে পহু ধৰা দূৰৰ কথা, মই মোৰ হাঁহিটোকে ৰখাব নোৱাৰিলোঁ। ইমান সৰু পহুটো মই হেন বীৰক ধৰিবলৈ দিয়া হাঁহিত মোৰ পেট ফুটি পেটু নাৰি ছিঙি ওলাই যাবলগীয়া হৈছিল। সেইবাবে শিয়ালে বুদ্ধিৰে জিকি আকৌ কিছুমান দিন বাঘিনীৰ লগতে বহি খাবলৈ পালে। এইদৰে কিছুমান দিন থাকোঁতে বাঘ পোৱালি দুটাই লাহে লাহে শিয়ালৰ টেঙৰালি বুজিব পাৰি তাক ধৰা পেলাবলৈ চান্দিলে। এদিন ৰাতি নিলগত আন শিয়ালে হোৱা দিয়া শুনি এই দোণ পিন্ধা শিয়ালটোৱে লোভ সামৰিব নোৱাৰি হোৱা দিয়াৰ মনেৰে বাঘৰ ওচৰৰ পৰা আঁতৰি যোৱাত বাঘ পোৱালি দুটায়ো তাৰ আঁতিগুৰি ল'বলৈ সি নেদেখাকৈ মনে মনে তাৰ পিছে পিছে গৈছিল। আৰু যেতিয়া সি আঁতৰ হৈ নিশ্চিন্ত মনে হোৱা দিলে, সিহঁতে তাক ধূৰ্ত শিয়াল বুলি মনত খুকুৰি নথকাকৈ জানিব পাৰি একে চোচাই খেদি নি ধৰি ঠেকেচি মাৰি পেলালে।